আজি প্ৰায় 15 বছৰ আগৰে। তেতিয়া মই ক্লাছ 8ত। গৰমৰ বন্ধৰ দিন বুলি ক'লেই তেতিয়া 10-15 দিন মামাহঁতৰ ঘৰলৈ দৌৰ মাৰো। সেইবোৰ ছমহীয়া পৰীক্ষা দি মামাহঁতৰ ঘৰলৈ গৈছিলো। তেতিয়া মই লেতেৰা কথাবিলাক লগৰবিলাকৰ মুখত শুনা আৰম্ভ কৰিছিলো। তেতিয়ালৈকে মই হাত মাৰিও পোৱা নাছিলো। সেইবাৰ মামীৰ লগত যি হ'ল, সেই কম বয়সতে মোৰ নাৰী পুৰুষৰ গোপন ৰহস্যবোৰ জনা হৈ গ'লো। মামাৰ ঘৰত দুদিন কটোৱাৰ ঠিক পাছৰ কথা। এনাইদেউৰ মানে আইতাৰ প্ৰেছাৰ উঠাল। মামাই সেইদিনা আবেলি এনাইদেউক হস্পিটেললৈ লৈ গ'ল। 5 দিনমান থাকিব লাগিব বুলি মামীলৈ ফোন কৰি জনাই দিলে। সেইদিনা মামাহঁতৰ ঘৰত কেৱল মামী আৰু মই আৰু মামীৰ 3 বছৰীয়া ছোৱালীজনীহে আছে। মামীৰ ৰাতি ভাত খোৱাৰ পাছত মামীহঁতৰ ৰুমত মোক শুই থাকিবলৈ ক'লে। খাই বৈ উঠি আমি শুবলৈ গ'লো। শুৱাৰ আগত মামীয়ে ছোৱালীজনীক কোলাত বহাই গাখীৰ খুৱাব ধৰিলে। ইমান নিজান ৰাতি ওচৰতে গাখীৰ খুৱাই থকা দেখি মোৰ মনত কিবা কিবি ফিলিং আহিব ধৰিলে আৰু মোৰ তলৰ ডালত খাৰা হৈ আহিব ধৰিলে। জাঙিয়া নিপিন্ধাৰ বাবে মোৰ ডাল হাফ পেণ্টৰ ওপৰৰ পৰা দেখা পোৱা আছে। মই লাজতে তললৈ মূৰ কৰি শুই মামীৰ পৰা লুকুৱাব চেষ্টা কৰিলো। কিন্তু মামীয়ে তাৰ আগতেই দেখা। অলপ সময় কিবা ভাবিলে, কিন্তু নকলে। 5 মিনিটৰ পাছত মামীয়ে ছোৱালীজনীক খুৱাই লাইট সোমোৱাই নিজেও শুই পৰিল। মামীয়ে মোৰ ফালে মুখ কৰি শুই দিলে। মোৰ মুখত মামীৰ গৰম নিশ্বাসবোৰ লাগিল। মোৰ অৱস্থা বহুত বেয়া হ'ল। মামীয়ে সুধিলে, শুন, টোপনি ধৰা নাই নেকি? মোক ঘৰত আৰু সম্পৰ্কীয় মানুহে ফোন বুলিয়ে মাতে। নাই মামী, নাই। ধৰিব, মোৰ ওচৰলৈ আহা। এই বুলি মোক এখন হাতেৰে সাৱটি ধৰিলে। 19 বছৰীয়া মই সদ্য যৌৱনপ্ৰাপ্ত কিশোৰটো ফেন চলি থকা অৱস্থাটো ঘামিব ধৰিলো। গৰম উঠিছে নেকি মোৰ? চোলাটো খুলি পেলোৱা। মামীয়ে মোৰ বিচনাটো খুলিবলৈ আৰম্ভ কৰিলে। ময়ো সহযোগ কৰি খুলি দিলো। মামীয়ে এটা ভৰি মোৰ গাৰ ওপৰত উঠাই ঠিক মোৰ ডালৰ ওপৰতে ৰাখিলে। মোৰ মালডাল মামীৰ ভৰিৰ হেঁচা দিব ধৰিলে। মামীও হাঁহি ক'লে, শুন, ইমান গৰম হৈ আছে, টোপনি কেনেকৈ ধৰিব? ৰ'বা, মই ঠাণ্ডা কৰি দিছো। এই বোলো মামীয়ে এইবাৰ চিধা মোৰ পেণ্টৰ ভিতৰত হাত ভৰাই মুঠি মাৰি ধৰিলে আৰু পেণ্টটো তললৈ নমাই হাতেৰে লৰাব ধৰিলে। জীৱনত ইমান ভাল লগা আগতে কেতিয়াও পোৱা নাছিলো। মামীয়ে এইবাৰ উঠি বহি লাইটটো জ্বলাই দিলে। লাজতে মই চকু আধা মুদি দিলো। মামীয়ে এইবাৰ নিজৰ চাদৰখন খুলি পেলালে আৰু মোৰ ডাল ধৰি চুপিবলৈ ধৰিলে। মামীয়ে গৰম মুখৰ ভিতৰত মোৰ ডাল ভিতৰৰ পৰা পিৰপিৰাব ধৰিলে, যেন কিবা ওলাই আহিব। অদ্ভুত ভাল লগা গাটো ৰাইজাই কৰিব ধৰিলে। মোৰ ডেকা হৈ যা, নুনুটো ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে। ইমান লেতেৰা কথা, মই লাজতে মৰি যাম এতিয়া। মামীয়ে এইবাৰ নিজৰ সকলো কাপোৰ খুলি পেলালে আৰু মোৰ হাত এখন নিজৰ নুনুৰে পৰি থকা নুনুৰ ওপৰত লগাই দিলে। মই আগতে সৰু ছোৱালীৰ নুনুহে দেখিছো। চুয়ো চুচুৰকে মই মামীৰ ৰুমাল মুখত চুব ধৰিলো। পিছল হৈ আছিল সেইটো। মামীয়ে এইবাৰ মোৰ আঙুলি এটা ধৰি ভিতৰলৈ সোমাই দিলে। শুন, এনেকৈ কৰা, গোটেই আঙুলিটো পিছল পিছল লাগি আহিল। মই আঙুলিটো ওলোৱা সোমোৱা কৰিব ধৰিলো। নাৰী দেহৰ গোপন ভুল আৱিষ্কাৰ কৰি মই ক'ব নোৱাৰা হৈ পৰিছিলো। মই বাৰু সপোন দেখি আছো নেকি? এই ক্ষিপ্ৰ উত্তেজনাত মই কি কৰো কি নকৰো লাগিল। মামীয়ে মোৰ মুখৰ নিজৰ প্ৰকাণ্ড ৰবাব টেঙা এটা খুজি দিলে। মই লাহে লাহে চুপিব ধৰিলো। আহা এতিয়া, আচল কামটো কৰো আকৌ। আচল কাম শেষ কৰিম, মানে লগৰবোৰৰ মুখত শুনা লেতেৰা কথাবোৰ আজি মোৰ লগত হ'ব। চৰম উত্তেজনাত মই সেই সময়খিনিলৈ বাট চাইছো। মামীয়ে মোৰ গাৰ ওপৰত আৰু বহি ল'লে আৰু এখন হাতেৰে মোৰডাল ধৰি নিজৰ মোচাখনত লগাই ওপৰৰ পৰা হেঁচা দিলে। মোৰ কোমলীয়াডাল মামীৰ নুনুৰ নোমবিলাকত লাগি জিকাৰ খাই পিছল খাই গ'ল। মামীয়ে আকৌ লগাই লাহেকৈ হেঁচা দিলে। এইবাৰ পিছল নোমেদি আৰামত সোমাই গ'ল। মামীয়ে কঁকালটো ওপৰলৈ উঠাই নি আকৌ মোৰডাল গুৰিলৈকো সোমাই দিয়ে। এবাৰ, দুবাৰ, 3 বাৰ, 4 বাৰ, 5 বাৰ। মই আৰু নোৱাৰিলো। মোৰ মুঠি টান হৈ আহিল। মালডালৰ ভিতৰৰ পৰা পিৰপিৰিটো বাঢ়ি আহিল আৰু প্ৰচণ্ডভাৱে জোকাৰণি মাৰি মামীৰ মূৰৰ ভিতৰলৈ সকলো উলিয়াই দিলে। মামী পিচিকাই হাঁহিলে। ইমান খৰধৰ কৰিলা যে, ক'তনো যোৱা? গোটেই ৰাতিটো আছেইচোন। ভগৱান, মোৰ সুখৰ ৰাতিবোৰ অন্ত
মামীয়ে ক'লে এতিয়া শুই থাকা। অপেন হৈ আমি দুয়োটাই শুই পৰিলোঁ। মাজৰাতি হঠাতে সাৰ পাই গ'লো। মই গম পালোঁ মোৰ মালটো খাৰা হৈ আছে আৰু মামীয়ে চুপিব লাগিছে। ৰুমটো আন্ধাৰ হৈ আছিল। জোৰে জোৰে চপক চপক মই সাৰ পোৱা গম পাই মামীয়ে ক'লে শুন ছেকেণ্ড ৰাউণ্ড খেলো আহা। মোৰ মালটো চুপি চুপি পিছল কৰি পেলাইছে। মূৰডালত চেলাই চেলাই মূৰ্তিটো ললিপপৰ দৰে চুপিব লাগিছে। মামীয়ে এবাৰ ক'লে শুন আহা এতিয়া তোমাক খাবলৈ দিম। এই বুলি মোৰ মূৰটোত ধৰি কোনোখন মামীৰ মোৰ চাকনত লগাই দিলে। মোৰ নাকে মুখে গোটেই মামীৰ নুনুৰ নোমবোৰ আৰু সোমাল। বিজলুৱাবোৰ নাকে মুখে লাগি চেলেকি দিয়া হ'ল। চুপি খাই দিয়া মোৰ নুনু। মই জিভাখন উলিয়াই মামীৰ ধুনু-মুনুখনত লগালো। নিমখীয়া সোৱাদ এটা জিভাত লাগিল। এটা অদ্ভুত গোন্ধ নুনুখনৰ। মামীয়ে ক'লে জোৰে জোৰে চুপা। ময়ো জোৰে জোৰে চুপিব ধৰিলো। মামীয়ে মোৰ এখন হাত মামীৰ নেমুকেইটা লগাই দিলে। মই নেমু টিপি টিপি নুনুখন চুপিব ধৰিলো। মামীয়ে মুখেৰে কিছুমান অস্ফুট শব্দ ক'বলৈ ধৰিলে। মামীয়ে এবাৰ মোক টানি নিজৰ গাৰ ওপৰত তুলিলে। মামীৰ অপেন দেহটোৰ কোমল নেমুকেইটাৰ ওপৰতে মোৰ মুখখন পৰিল। মই লাহে লাহে চুপিব ধৰিলো। মামীয়ে এইবাৰ ক'লে এতিয়া মোক মজা দিয়া। মই মূৰডালক ধৰি মামীৰ নুনু মইনাখনৰ ওপৰত নোমবোৰৰ ওপৰতে ঠেলি ঠেলি পৰিব ধৰিলো। কিন্তু সোমোৱাব নোৱাৰিলো। বাটটোৱে বিচাৰি নাপালো। মামীয়ে এইবাৰ এখন হাতেৰে মূৰডালক ধৰি নুনুৰ ফুটাটো লগাই দিলে আৰু হেঁচা দিবলৈ ক'লে। এবাৰ ঠেলা দিয়া মাত্ৰকে পিছলখনত মোৰ মালটো গুৰিলৈকে পুক পুক কৰি সোমাই গ'ল। উফ মামাই যে কিমান মজা কৰি থাকে সদায় ৰাতি ৰাতি। মই মনে মনে এনেদৰে ভাবিব ধৰিলো। মই খপচপ হৈ ঠেলা ঠেলি ফুৰিব ধৰিলো। মামীয়ে ক'লে ধেই এইটো এনেকৈ নহয় লাহে লাহে মজাটো তেতিয়াহে পাবা। মই এইবাৰ লাহে লাহে উলিওৱা সোমোৱা ফুৰিব ধৰিলো। পেচেক পেচেক চেপেক চেপেক শব্দৰে ৰুমটো ফুৰি ফুৰিল। ইমান সুখ লাগে এনেকৈ 5 মিনিট কৰাৰ পাছত মই গম পালো মোৰ আকৌ খবৰ হ'ল। মোৰডালক আকৌ ভিতৰৰ পৰা পিৰপিৰাই উঠিল। মামীৰ নেমু এটা জোৰেৰে চেপি ধৰি মই এইবাৰ স্পীডটো বঢ়াই দিলোঁ। মামীয়ে গম পালে যে মোৰ খবৰ হৈছে আৰু ক'লে মোৰ ভিতৰতে উলিয়াই দিয়া। মই জোৰেৰে মামীৰ নামু এটা কামুৰি ধৰি চৰম সুখত মোৰ সকলো পানী মামীৰ নুনুৰ ভিতৰতে উলিয়াই দিলোঁ আৰু মামীৰ গাৰ ওপৰত অলপ সময় শুই পৰিলোঁ। মামীয়ে মোক ক'লে ছোৱালীক যেতিয়া দিবা তেতিয়া এনেকৈ ভিতৰত পেলাই নিদিবা আকৌ, নহ'লে তাই পেটটো ফুলা হৈ যাব। তেতিয়া মন দিলোঁ আপোনাৰ নহয় নেকি? মোৰ হ'লেও একো নহয় আৰু মই টেবলেট খাওঁ সদায়। মামীয়ে হাঁহিলে। মোক ক'লে এতিয়া আকৌ শুই থাকা। লাহে লাহে চব শিকাই দিম মই। মামা নথকা সেইকেইদিনত দিনে ৰাতিয়ে মই বহুবাৰ মামীক দিলোঁ। বহু পজিশ্যনত দিবলৈও শিকিলোঁ। মামীৰ পৰাই মই নাৰী পুৰুষৰ বহুত বহুত কথা শিকিলোঁ। সেইবোৰে মোক পাছত বিয়াদিবিলাকত সহায় কৰিছিল। ইয়াৰ পাছত মামাৰ ঘৰলৈ গ'লে মনে মনে আমি ঘৰত মামাহঁত থকা অৱস্থাটো কৰিছোঁ। চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক। কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়।